একদম বহুত ভাল লাগিছে সেইদিনা মানে বহুত ভাল লাগিছে আমি হৰিণা দেখিলো দেখা পালে আমি নাই দেখা তোমালোক নেদেখা এইখিনি হৰিণা এইটো চাগে আছে বেছি ঘনা জংঘল আছে ঘন জংঘল আছে ডাঙৰ গছজোপা তাত তাৰমানে পানী আছে হেল্ল' গুড মৰ্ণিং গাইজ আজি ৰাতিপুৱা 4:30 বজাত আমি ওলাইছোঁ যাদৱ পায়েংদেৱৰ মলাই কাঠনিত যাবৰ কাৰণে আৰু উঠিছোঁ ৰাতিপুৱা 8:30 বজাত ৰেডি হ'ব লগা হৈছে যিহেতু আজি আমি ডকুমেণ্টাৰী শ্বুট কৰিম ডকুমেণ্টাৰী আৰু যাদৱ পায়েংদেৱৰ যি পডকাষ্ট অলৰেডি আমাৰ চেনেলত আগতে আপলোড কৰিছোঁ তো কিমান ডাঙৰ এৰিয়া হয় এইখিনি কিমান আজি আমি যে গৈ আছোঁ মানে প্ৰায় মানুহ গৈ থাকে ন এই যে দেখিছে নদীখন এই নদীখন আমি পাৰ হৈ যাম যাদৱ পায়েংদেৱৰ লগত আমি নাৱৰ পৰা নামি পিনে এই গোটেই এৰিয়াটো যিটো আছে এইটো হ'ল মলাই কাঠনি ইয়াত আমি ফুৰিম আজিৰ দিনটো এটা আমি টাইম স্পেণ্ড কৰিম আৰু এজন ব্যক্তিয়ে 40 বছৰ গছ ৰুই পিনে এই মলাই কাঠনি ঘৰ দিছে ইয়াৰ তেখেতৰ এক্সপিৰিয়েঞ্চ কি আছিলে তেখেতে কেনেকৈ অনুভৱ কৰে এই জংঘল লৈ পিনে আমি তেখেতৰ লগত বহুত কথা পাতিম আমি ইয়াত অহাৰ পিছত আমি দেখা পাইছোঁ তেখেতৰ বহুত গৰু ম'হ এইবিলাক পুহি ৰাখিছে আৰু তাৰ লগতে তেখেতে আমাক দেখাইছে কেনেকৈ বাঘ বা হাতী বা ঘৰ জংঘলত ঘূৰি থাকে সেইবিলাকো দেখাইছে আৰু বিভিন্ন ধৰণৰ গছ গছনি উদ্ভিদবিলাক আমাক দেখাইছে ঘৰ পোৱালি ন আহিছোঁ হা আহিছোঁ নে ইমান এতিয়া আমি এখন দলং পাম আৰু এইটো পাৰ হৈ কিমান যাব লাগিব অলপমান এইটো পকা দলংটো কোনে কৰিছে মানে গভৰ্ণমেণ্টৰ হেৰিৰ পৰা আচ্ছা বানপানী হ'লে এইটো ওপৰলৈকে পানী যায়নে হা এই নদীটো ধুনীয়া লাগে ন আমি যদি ইয়াতে উইণ্টাৰত আহোঁ অলপ কুঁৱলী পৰি থাকিব ৰ'দ দি থাকিব তেতিয়া চিনটো টুটেলি বেলেগ হ'ব হা বৰষুণৰ টোপাল পাই মানে ভাল লাগিল তেখেতে কথা এটা কৈছিলে ন সেইদিনা যে গছে কথা ক'ব জানে বা বুজি পায় এনেকুৱা কথা এটা কৈছিলে একদম সঁচা কথা ইয়াত প্ৰত্যেকটো গছৰ পৰা জীয়াই আছে সঁচাকৈ বহুত কষ্ট কৰিছে দেই এদিনৰ বস্তু নহয় বহুত কষ্ট কৰি নিজৰ এটা সাম্ৰাজ্য আমি আহি পালোঁ যাদৱ পায়েংদাৰ গোহালিত জংঘলত আৰু ধুনীয়াকৈ বনাওঁ একদম বহুত ভাল লাগিছে আহি পিনে বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে আমি হৰিণা দেখিলো দেখা পালে কি কি দেখা পালে সেইকেইটা আমি হৰিণা দেখা নাই আমি নাই দেখা তোমালোক নেদেখা এইখিনি হৰিণা এইটো চাগে আছে বেছি ঘনা জংঘল আছে ঘন জংঘল আছে ডাঙৰ গছজোপা তাত তাৰমানে পানী আছে তাতে আচ্ছা ইটালীৰ পৰা আহোঁতে আচ্ছা ইটালীৰ পৰা আহোঁতে মুখতে ওলাই গ'লো নহয় ঘৰৰ মুখতে তাৰপিছত আৰু তেওঁলোকক এনেকৈ বাধা দিয়া মনে মনে লৈ আহিছোঁ আচ্ছা তাৰপিছত আহি অলপ দূৰ আহি এইখিনিৰ পৰা শ্বুট কৰিছিল ইয়াৰ পৰা সেই তাত নদী কাণত
সঁচাকৈ আপুনি এখন সৰগ বনাই লৈছে গম পাইছেনে এতিয়া এখন সৰগ বনাই লৈছে কোনফালে যাব দাদা আমি জংঘলৰ ভিতৰত তেখেতৰ গোহালিত এনেকুৱা চাহ বনাই পিনে খাই আছোঁ চাহটো গাখীৰ চাহ ন গাখীৰ চাহ মুখখন দেখাই দিয়ক আপুনি বনাই আছে তেখেতে বনাই আছে একদম পিয়'ৰ মহৰ গাখীৰৰ চাহ বাহিৰত বৰষুণ পুৰা বৰষুণত এতিয়া মহৰ গাখীৰৰ চাহ আমি খাম সেইকাৰণে ল'ৰা ছোৱালীবিলাকক এতিয়া বৰ্তমান পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালী মোহে সিহঁতক পৃথিৱীখনক ভাল পাবলৈ শিকোৱা গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণাৰ গছৰ নাম জানিব যেতিয়া সম্পূৰ্ণ যেতিয়া প্ৰেক্টিকেল হ'ব সেইটো বুঢ়া শালিকাই মাত নলয় সেইকাৰণে বাচ্ছা কালৰ পৰা LP স্কুলৰ পৰা দিব তেতিয়া মন মগজু সোমাব নেচাৰৰ ওপৰত নেচাৰ ইজ গড গড ইজ নেচাৰ তাৰ ওপৰত যেতিয়া ধ্যান কৰিব তাহাঁতে পঢ়িব হাতে কামে কৰিব সিহঁতে নতুন পৃথিৱী কৰিব আমিবিলাক বেয়া কামেই কৰিম সেইকাৰণে তাহাঁতৰ ওপৰত গুৰু দায়িত্বটো দি কাৰণ আমাৰ ভুলতে সিহঁতে ভুগিব আৰু ভুগি আছে এতিয়া সেইকাৰণে সেইটো যাতে নহয় নতুন প্ৰজন্মত সেইটো শিক্ষানীতিৰ খুব প্ৰয়োজন আছে আৰু সেইটো ভাৰতকে কৰিবলৈ কৈছে যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিত আছে যেতিয়া এইটো 24 বছৰ লাগিব সেই ছাত্ৰ ছাত্ৰীখিনিয়ে যেতিয়া এডুকেশ্যন আৰু ভাৰতীয় প্ৰশাসনত সোমাব সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব এইটো ভাৰতৰ আহি আছে সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নালাগে নাজানো পিছত কি হ'ব মানে ভালো আৰু তাৰ গুটিবিলাক চৰাই খুব খায় তিনটা হৈ যাব এইটো দুটা হৈ যাব
ইয়াত যে চৰাইবিলাক যে মাত মাতি থাকে এইবিলাক শুনিও মনটো শান্তি লাগি যায় ন মানুহৰ গুৰিত যাবলৈ মন নাযায় ইয়ালৈ আহিলে কেনিও যাবলৈ আপুনি ইয়াত যে আহে ডেইলি কিমান টাইমতে টাইম স্পেণ্ড কৰে টাইম মানে মোৰ ঠিক নাই নহয় এয়া এতিয়া প্ৰশাসনৰ পৰা আহিব কিবা লগ কৰিবলৈ কিবা আছে নেকি দিনটো কিমান ঘণ্টা থাকে ইয়াতে ইয়াত অঁ যেতিয়া কাম নাথাকিব মানুহ নাহিব মই 24 ঘণ্টাই থাকোঁ ইয়াত কেতিয়াবা ৰাতিও থাকি যাব লগা হয় নহয় সেইটো লৈ দুটা হ'ল হৈ যাব আগতে তেনেকৈ গপিয়াই লোৱা এনেকৈ খুচি হেৰি কৰিব এনেকৈ ন এতিয়া সহজে পানী দিব নালাগে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলত গছ পুলিলে এতিয়া ৰুব লাগে আৰু এয়া দেখুৱাবা এইফালে গৈ যদি চাব খোজা সেয়া হৰিণা দেখিলে আৰু ভিতৰলৈ সোমাই নাযাব কোনটো জংঘলটোত ভিতৰলৈ হয়তো গড়টো আছে গড়ৰ খোজ আছে নহয় ইয়াত ডিষ্টাৰ্ব কৰিব মন নাই সেইকাৰণে লগাই দিওঁ তাৰপিছত Ready? How's the Josh? Huh? ভাল লাগছে না? গৰুৰ লগতে কোৱা Ready? মই থকাখিনি সদায় যাওঁ তাত নোযোৱাকৈ শান্তি নালাগে ঘৰত থাকি ভাল নালাগে ইমান বৰষুণৰ মাজত ইমান নদীৰ এতিয়া ৰ'দ বৰষুণৰ লগত কৰে সেইকাৰণে ডিপাৰ্টমেণ্টৰ নাও ল'বলৈ বেয়া সিহঁতৰ টাইম টেবুল থাকে মোক আকৌ টাইম টেবুল ৱাইল্ড লাইফৰ টাইম টেবুল